হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি হনুমান জয়ন্তী, সেয়ে ভাবিলোঁ আজি হনুমান মন্দিৰলৈ আহোঁ আৰু হনুমান বাবাক সেৱা এটি আগবঢ়াওঁ। সেয়েহে ৰাতিপুৱাই বাবুক স্কুলত থৈ প্ৰায় 8:15 ওলাই হেনে মই গাঁৱৰ ধুনীয়া পৰিৱেশৰ মাজে মাজে আহি পালোঁ হনুমান মন্দিৰলৈ। এয়া পাহাৰৰ মাজত থকা এটি ধুনীয়া হনুমান মন্দিৰ। এয়া আমতলা গাঁও। আমতলা গাঁৱৰ পাহাৰ, পৰ্বত, নদ-নদীৰ সুন্দৰ পৰিৱেশৰ মাজত এটি ধুনীয়াকৈ আটমটকাৰিকৈ গাঁৱৰ মানুহে সাজিছে এটি হনুমান মন্দিৰ। এই মন্দিৰলৈ মই প্ৰায় মঙলবাৰে সেৱা আগবঢ়াবলৈ আহোঁৱেই। আজি যিহেতু হনুমান জয়ন্তী, সেয়েহে এই মন্দিৰলৈ আহিলোঁ। মন্দিৰটো মানুহবিলাকে লগে ভাগে মিলি লাহে লাহে ধুনীয়াকৈ বনাই আছে। এয়া এখেতে আহিয়েই ভৰি হাত ধুবলৈ কুঁৱাৰ ওচৰলৈ গ'ল। কুঁৱাৰ পানী বহুত তলত গৈছে। ময়ো ভৰি হাত ধুই সেৱা আগবঢ়াবলৈ গ'লোঁ। এয়া হনুমান বাবাৰ মন্দিৰ। লাহে লাহে মন্দিৰৰ কাম আৰম্ভ হৈছে। যোনে যেনেকৈ পাৰে সহায় আগবঢ়াই আছে, আমিও কিঞ্চিত সহায় আগবঢ়ালোঁ। এয়া হনুমান বাবাত ভক্তসকল আহিছে। পোনপ্ৰথমে ময়ে আছিলোঁ, আহিয়েই চাকি বন্তি দিলোঁ, ধূপ জ্বলালোঁ। তাৰপিছত এটা দুটাকৈ ভক্তসকল আহি চাকি বন্তি জ্বলাই আছে। ভাবিলোঁ দুপৰীয়া টাইমত আকৌ এবাৰ আহি যাম। সেয়েহে দুপৰীয়া টাইমত বাবুৰ স্কুল ছুটি হোৱাৰ পিছত এয়া হনুমান মন্দিৰলৈ আকৌ আহিলোঁ। আহি দেখা পালোঁ, বাপৰে ইমানবোৰ মানুহ, আইতা, খুৰী, জেঠী সকলোবিলাকে আহিছে। সকলোৱে মিলি হেনে ইয়াত নাম গালে। বাবুটো ফূৰ্তিতে দৌৰি আছে, কিয়নো ইমান ধুনীয়া ফিল্ড এখন পাই সি বহুত ভাল পাইছে। এয়া দুপৰীয়াৰ নাম প্ৰসংগৰ শেষত হনুমান বাবাৰ শ্ৰীচৰণত ধুনীয়াকৈ প্ৰসাদবোৰ সজাই লোৱা হৈছে। গাঁৱৰ সকলো পুৰুষ মহিলা আহিছে আৰু তেওঁলোকে প্ৰসাদবোৰ ধুনীয়াকৈ সজাই লৈছে, যাতে সকলোকে ধুনীয়াকৈ প্ৰসাদ বিতৰণ কৰিব পাৰে। আমাৰ বাবুৱে এইবোৰ চাই একদম তাতেই থমকি ৰৈছে। মোৰো ইয়ালৈ আহি খুবেই ভাল লাগিছে। আমি সকলোৱে মিলি দুপৰীয়াৰ আহাৰ আৰু প্ৰসাদ গ্ৰহণ কৰিলোঁ। এয়া প্ৰসাদ আৰু দুপৰীয়াৰ আহাৰ খিচাৰি ইমান টেষ্টি হৈছিল ন, মোৰ কিন্তু খাই খুবেই ভাল লাগিলে। এয়া আমি যাবলৈ ওলাইছোঁ। ইমান ধুনীয়া পৰিৱেশৰ মাজত থাকি আজিৰ দিনটো খুবেই ভাল লাগিল। ইমান ধুনীয়াকৈ গাঁৱৰ মানুহে মিলিজুলি এইবোৰ কাম কৰে ন, ইমান ধুনীয়াকৈ পূজা কৰিলে, নাম কীৰ্তন কৰিলে, চাই খুবেই ভাল লাগিলে। গাঁৱৰ পৰিৱেশৰ মাজত থাকি আজিৰ দিনটো খুবেই ধুনীয়াকৈ গ'ল। এয়া আমি এতিয়া যাবলৈ ওলাইছোঁ। মানুহো আহিছে। আপোনালোকেও কেতিয়াবা আহিলে এই মন্দিৰ দৰ্শন কৰি যাবচোন। বঙাইগাঁও জিলাৰ আমতলা গাঁৱৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা মন্দিৰটো দৰ্শন কৰি আপোনালোকে নিশ্চয় ভাল পাব। ইমান দূৰ মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকৰ